আসনত বিহু আমি অনুৰোধ জনাইছো তেখেতসকলে যাতে কেঁচুৱাসমূহ নিজৰ কোলাত লয় এইকাৰণে ক'বলৈ বিচাৰিছো সভাপতি মৰ্যাদা দেখা দিছে দাদা ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো আমি লগে লগে তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য আমি কামনা কৰিছো উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে তেখেতসকলে দুৰ্গা পূজা উৎসৱৰ আজি সফল মহানগৰী পূজা আৰু এই সফল মহানগৰী পূজাৰ আজি পূজাৰ অন্তিম কাৰ্যসূচী হৈছে নাগাৰা নাট প্ৰদৰ্শন।